নমস্কাৰ আজি মই তোমালোকক শিকাম কোঅৰ্ডিনেট সিস্টেম সো কোঅৰ্ডিনেট সিস্টেমটো কি হয় হেতু ডেফিনিশনটো তোমালোকে যদি নেটত সার্চ কৰা পাই যাবা বাট কনসেপ্টটো সা কেনেকৈ বুজা কোঅৰ্ডিনেট সিস্টেমছ ফার্স্ট মই এটো ফুল স্ক্রিন কৰিলো তোমালোকে অটোকেডৰ সাপোজ ৰিবন বাৰটো ক্লোজ কৰিব বিচাৰিছা বা ফুল স্ক্রিন কৰিব বিচাৰিছা এটা পারফরম্যান্সৰ ওচৰত ইয়াতে তোমালোকে এটা বাটন দেখা পাবা মিনিমাইজ এটা পেনেল বাটন এটো তোমালোকে প্ৰেছ কৰি যাবা তোমালোকৰ ৰিবন বাৰটো সৰু হৈ যাব ঠিক আছে সো এটা কোঅৰ্ডিনেট সিস্টেমটো বুজো এটা আমাৰ কোঅৰ্ডিনেট সিস্টেমটো সো কোঅৰ্ডিনেট সিস্টেমৰ কি হয় আমাৰ চাৰিটা কোয়াড্রেন্ট থাকে এটো আমাৰ ফার্স্ট কোয়াড্রেন্ট এটো আমাৰ সেকেন্ড কোয়াড্রেন্ট এটো আমাৰ থার্ড কোয়াড্রেন্ট এটো আমাৰ ফোর্থ কোয়াড্রেন্ট সো জুনে এই কোঅৰ্ডিনেট সিস্টেমটো আগৰ পৰা জানা তোমালোকে এইটো ভিডিও নাচালো হ'ব বাট তোমালোকে যোনখিনি নাজানা সেইখিনি চাবা আৰু যোনখিনি তোমালোকে জানা বা আকৌ তোমালোকে বুজিব বিচাৰিছা কনসেপ্টটো তোমালোকে এটা চাই লব পাৰা কি হয় ঠিক আছে সো কোঅৰ্ডিনেট সিস্টেমটো সোৱা এতিয়া সো এটা আমাৰ কোয়াড্রেন্ট হয় তেনে হলে এইটা আমাৰ কোয়াড্রেন্ট সো এটা ফার্স্ট আমাৰ যোনটো এটা কোয়াড্রেন্ট হয় এটা আমাৰ প্লাস প্লাস তাৰপিছত এইটো মাইনাস প্লাস তেনে এইটো নেগেটিভ নেগেটিভ আৰু এইটো তোমাৰ প্লাস এন্ড নেগেটিভ ঠিক আছে আৰু কোঅৰ্ডিনেট সিস্টেমটো আমি যেতিয়া ফার্স্ট লিখো সদায় আমি x এক্সিস আৰু y এক্সিস টো লিখো ফার্স্ট আমি কৰা x এক্সিসৰ ভ্যালু লিখিম তাৰ পিছত y এক্সিসৰ ভ্যালুটো লিখিম তোমালোকে এইটো নোট বনাই লিখিবা যে কোঅৰ্ডিনেট আমি সিস্টেম বা কোঅৰ্ডিনেট সিস্টেমছ আমি কিবা ভ্যালু বা এনিথিং আমি ইনপুট কৰো ডাটা ভ্যালু সদায় আমি x এক্সিস টো পুট কৰো তাৰ পিছত y এক্সিস টো পুট কৰো ঠিক আছে আৰু এইটো সাইডে চোৱা এইটো যোনটো মোৰ হৰাইজন্টাল লাইন দেখিছা এইটো মোৰ x এক্সিস হয় আৰু এইটো যোনটো মোৰ ভাৰ্টিকেল লাইন দেখিছা এইটো মোৰ y এক্সিস হয় এপিনে ঠিক আছে আৰু এফালে আৰু এইটো মোৰ x এক্সিস এই গোটেই লাইনটো সো আশা কৰিছো এইখিনিলে বুজি পালা এইখিনিলে যদি তোমালোকৰ কিবা ডাউট আছে এনিথিং তোমালোকে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিব পাৰিবা या फिर স্ক্ৰিনত মোৰ ইনষ্টাগ্ৰাম চেনেলৰ নামটো তোমালোকে শো হৈ আছে তাতে তোমালোকে ডাইৰেক্ট ডিএম কৰিব পাৰিবা সো এটা ভিডিওটো আগলৈ আৰম্ভ কৰো সো ইটা সোৱা এই যোনটো মোৰ x এক্সিস আৰু y এক্সিস যত ইন্টাৰসেক্ট হৈ আছে এই পইণ্টটো অৰিজিন বুলি কয় ORIGIN অৰিজিন আৰু এটোৰ ভ্যালু হয় 0,0 ঠিক আছে 0,0 এটো অৰিজিনাল ভ্যালুটো আৰু এতিয়া মোৰ সাপোজ এটা অবজেক্ট মোৰ সাপোজ এটা ডট দিলো ইয়াৰ পৰা এটা অবজেক্ট ইয়াতে আছে এইখিনিত ইন্টারসেক্ট কৰি আছে এইটো অবজেক্ট মোৰ x এক্সিসত ইয়াতে ইয়াৰ পৰা ইয়াতে আছে অবজেক্টটো আৰু এই পইণ্টটো চোৱা ইয়াৰ পৰা ইয়ালৈ মোৰ আহিব ঠিক আছে লাইনটো চোৱা সো এটা এই পইণ্টটো মোৰ কিমান হ'ব এই অবজেক্টটো মোৰ 6,6 কিউকি এইটো মোৰ পজিটিভ কোয়াড্রেন্ট আছিল সো মোৰ ফার্স্ট x এক্সিসৰ ভ্যালুটো লিখিম x এক্সিসৰ ভ্যালুটো কিমান 6 হয় সো এইটো x এক্সিস আৰু ইপিনে মোৰ y এক্সিস সো x, y ঠিক আছে এইটো 6,6 এটা নেক্সট চোৱা সাপোজ ফৰ এক্সাম্পল মই এটা ইয়াতে এটা ৰেক্টেংগল বনালো মই এটা ৰেক্টেংগল ললো এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ ঠিক আছে মই এইটো ৰেক্টেংগল ললো সো মোৰ ৰেক্টেংগলৰ ফার্স্ট যোনটো হ'ব এইটো মোৰ এজ আ অৰিজিন ফেক্ট কৰিব ঠিক আছে সো মোৰ অৰিজিনটো কিমান হ'ব ইয়াতে ফার্স্ট আমি সদায় x আৰু y ভ্যালুটো লিখিম সো তোমালোকে কোৱা ফার্স্ট x আৰু y ভ্যালুটো যেতিয়া লিখিম তেতিয়া মোৰ ইয়াতে x ভ্যালু কিমান -2 আৰু y ভ্যালু 0 আৰু এটা সিম্পল মোৰ নেক্সট কোঅৰ্ডিনেট হ'ব এই পইণ্টটো কিমানত আছে চোৱা ফার্স্ট x ভ্যালু কোৱা কিমানত ইন্টারসেক্ট হৈছে -10 আৰু y ভ্যালুটো কিমান 6 সো মোৰ কোঅৰ্ডিনেটস কি পালো মোৰ এতিয়া নেক্সট তোমাৰ এইটো হ'ব -2,0 এটা কোঅৰ্ডিনেট আৰু সেকেন্ড কোঅৰ্ডিনেট -10,6 ঠিক আছে এইটো মোৰ হৈ গল কোঅৰ্ডিনেট গিটা এটা তোমালোকৰ যদি যিকোনো এটা অবজেক্ট সাপোজ তোমালোকৰ এইখিনিত আছে ইয়াত সো ইয়াত তোমাৰ এইটো কোঅৰ্ডিনেট কিমান হ'ব -8, -6 হয় নাই x এক্সিস আৰু y এক্সিস সো এনেকে আমি কোঅৰ্ডিনেট সিস্টেমটো তোমালোকে লিখিব পাৰিবা সো ইয়াতে যদি কিবা ডাউট থাকে এনিথিং সো তোমালোকে কমেন্ট বিলো কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো বুজি পালা সো নেক্সট টপিকলৈ মই এটা প্ৰসিড কৰো চাইলো আমাৰ অবজেক্ট স্নেপৰ তোমাৰ ফাংশন কেনি চোৱা এটা অবজেক্ট স্নেপ ইজ ইউজড টু identify all the points এটা all the points ভিতৰত কি আহে তাতে চোৱা তোমালোকৰ অবজেক্ট স্নেপৰ ভিতৰত
তোমাৰ তাতে এণ্ড পইণ্ট থাকিব, মিড পইণ্ট থাকিব, চেণ্টাৰ থাকিব, জিঅমেট্ৰিকেল চেণ্টাৰ থাকিব, নোডছ, কোৱাড্ৰেন্ট, ইণ্টাৰছেকশ্যন, পেৰেলেল, টেনজেন্স, পাৰপেণ্ডিকুলাৰ, এইবোৰ তোমালোকৰ পইণ্টছ থাকিব। ঠিক আছে, এতিয়া এই পইণ্টছবোৰ তোমালোকৰ সাপোজ মই এটা লাইন বনালো, এটা মই 100 ইউনিটছৰ মই এটা লাইন ললো, এতিয়া মোৰ ইয়াৰে মিড পইণ্ট কিমান হয় 50। সো এতিয়া মই যদি সাপোজ মই নাজানো মিড পইণ্টটো, সো মই কি কৰিম, ফাৰ্ষ্ট লাইন কমাণ্ডটো সিলেক্ট কৰি দিওঁ, মোৰ অবজেক্ট স্নেপটো অন থাকিব লাগিব তোমালোকে, আৰু ইয়াতে কি কৰিবা, এই লাইনটো তোমালোকে ড্ৰেগ কৰি লৈ যাবা, সিলেক্ট নকৰিবা, জাষ্ট কাৰ্সাৰডাল এই লাইনটোৰ ওপৰত ড্ৰেগ কৰি লৈ যাবা। ড্ৰেগ কৰি লৈ যোৱাৰ লগে লগে তোমালোকৰ মিড পইণ্ট বুলি এটা পইণ্ট শ্ব' কৰিব, চোৱা মিড পইণ্ট বুলি লিখা আছে, ইয়াৰ পৰা প্ৰেছ কৰা, ইয়াৰ পৰা তোমালোকে যিমান ডিষ্টেন্স লাগে লাইন তোমালোকে ড্ৰ কৰিবা। সো এইটো হ'ল অবজেক্ট স্নেপ। এটা অবজেক্ট স্নেপত তোমালোকৰ সাপোজ কিছুমান পইণ্টছ এই তোমালোকে এই পইণ্টটোৰ পৰা তোমালোকে সাপোজ এই কৰ্নাৰটোৰ পৰা তোমালোকে সাৰ্কেল এটা বনাব বিচাৰিছা, এই সাৰ্কেলটো বোলে চেণ্টাৰ এইটো হয়। সো এটা তোমালোকৰ যদি অবজেক্ট স্নেপটো অন নাথাকে তোমালোকৰ কি প্ৰবলেম পাবা চোৱা, সাপোজ মই এটা অফ কৰি দিলো, এটা মই এটা লাইন কমাণ্ড ললো, এটা মোৰ ইয়াৰ পৰা ড্ৰ কৰিব লাগে, সাপোজ এটা মই ড্ৰ কৰিলো, এটা লাইন 20 ললো, এটা চোৱা এই লাইনটো এটা মোৰ জয়েন হৈছে নাই, ইয়াৰ লগত জয়েন আছে, বাট তোমালোকে অকণ জুম কৰি চোৱা, চোৱা এই লাইনটো এই এণ্ড পইণ্টটোৰ লগত কানেক্টেড নাই। সো এই বস্তুবোৰ এৰৰ নহ'ব কেনে আমি অবজেক্ট স্নেপটো অন কৰি ৰাখো। সো সিলেক্ট কৰা, ডিলিট কৰা, তাৰপিছত লাইন কমাণ্ড লোৱা, ইয়াৰ পৰা অবজেক্ট স্নেপটো অন কৰি ৰাখা, তাৰপিছত এণ্ড পইণ্টটো নিজে নিজে ডিটেক্ট হৈ যাব, তাৰপিছত ইয়াৰ পৰা 20 লোৱা। এতিয়া তুমি এই পইণ্টটো তুমি যিমানে জুম নকৰা কিয় তোমালোক ইয়াতে এৰৰ বিচাৰি নোপোৱা, এইটো পুৰা জইন হৈ গৈছে। সো এই এৰৰ্ছবোৰ আমি যাতে নাপাওঁ সেইকাৰণে আমি অবজেক্ট স্নেপটো অন কৰি ৰাখো। ঠিক আছে, আৰু তোমালোকৰ নেক্সট পইণ্ট লিখা, তোমালোকৰ যদি সাপোজ অবজেক্ট স্নেপটো অন আছে বাট তোমালোকৰ কিছুমান বস্তু আইডেন্টিফাই হোৱা নাই, সাপোজ অবজেক্ট স্নেপত তোমালোকে সাৰ্কেল ড্ৰ কৰিব বিচাৰিছা, তাৰে তোমালোকৰ কোৱাড্ৰেন্ট লাগে, টেনজেন্ট লাগে, বাট কিছুমান পইণ্টছ তোমালোকৰ ভিজিবল হোৱা নাই, তো তোমালোকে হেডিং দিয়া তোমালোকে হাউ টু এক্টিভেট অল দ্য অবজেক্ট স্নেপ পইণ্টছ, হাউ টু এক্টিভেট অল দ্য অবজেক্ট স্নেপ পইণ্টছ। সো ফাৰ্ষ্ট কি কৰিবা, DS এণ্টাৰ, গো টু ড্ৰাফটিং সেটিংছ, শৰ্টকাট কি হ'ল DS এণ্টাৰ, দেন গো টু অবজেক্ট স্নেপ, দেন সিলেক্ট অল, দেন ওকে। তাৰপিছত তেতিয়া তোমালোকৰ গোটেই তোমালোকৰ এই পইণ্টটোৰ পৰা তোমালোকে সব ড্ৰ কৰিব পাৰিবা। অবজেক্ট স্নেপৰ এইটো হ'ল মেইন ফাংচন, মানে পাৱাৰ। ঠিক আছে, আৰু প্ৰপাৰ্টিজখিনি। ৰাইজসকল, আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে। কিবা যদি ডাউট আছে কমেণ্টত আপোনালোকে কমেণ্ট কৰিব, আৰু প্ৰিভিয়াছ অট'কেডৰ মোৰ ভিডিঅ'ছখিনি ডেছক্ৰিপশ্যনত দি দিম। আৰু আপোনালোকে যদি কিবা মোক কণ্টেক্ট কৰিব বিচাৰিছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰিব, মোৰ একাউণ্টটো শ্ব' হৈ আছে, আৰু মই লিংকটো ডেছক্ৰিপশ্যনতে দি থৈ দিম। চ' আজিলৈ এইখিনিয়ে, নেক্সট টপিকটো মই আকৌ দিম সোনকালতে। আশা কৰিছোঁ আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।